এতিয়া আপোনালোকে হিচাপ কৰক যে এক মাহত এটা পৰিয়ালে কিমান টকা চৰকাৰৰ পৰা পাব পাৰে। প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালোঁ। অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব। ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। 1250 আৰু 800 আমাৰ 2050 টকা হ'ল। গেছৰ চিলিণ্ডাৰ কিনিলোঁ 400 টকা বেংকৰ একাউণ্টত সোমালে 2400 টকা হ'ল। আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালোঁ। 24 আৰু 1250 টকা তাতে হিচাপ কৰি দিয়ক, প্ৰায় 3600 rupees হ'ল। তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে, তাৰমানে প্ৰায় 4000 টকা পালে। বোলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে, 5200 টকা হ'ল। আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত লুঙি ধুতি সূতা কম্বল আঁঠুৱা, আৰু আমাৰ দিনত এটা পৰিয়ালত যদি অৰুণোদয় পৰিয়াল হয়, এই অৰুণোদয় পৰিয়ালটোৱে 5000 ৰেচন কাৰ্ড আৰু অৰুণোদয় থাকিলে এটা পৰিয়ালে 5000 5500 টকালৈকে মাহত আজি সুবিধা পাই আছে। অৰুণোদয় দিম বুলি কৈছিলোঁ। 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8000 টকাৰ জেগা 9000। সেইটো আপোনাৰ মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম। সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8000 নিদিওঁ, 9000। সেইটো আপোনালোকে অলপ বাইদেউসকলে নহ'লে মোক এইটো সুধি আছে। ইলেকশ্যনৰ প্ৰভাৱ পেলাব পাৰে বুলি। প্ৰভাৱ কি আছে? মহিলাসকলে এনেও আমাক বাইদেউ ভণ্টি মহিলা চবে আমাক দিব, সেইটো গেৰেণ্টি আছে, একো নিদিলেও। As I told you, I have no interest on that subject. Thank you.